প্ৰথমতে কাক দেখাইছে নিশ্চয় আপোনালোকেও চিনি পাইছে নহয় জানো? ব'লকচোন আজি ক'ত গৈছিলোঁ আপোনালোককো ক'ম। আজি মই আহিছিলোঁ চিপাহীখোলাত ডাঙৰীয়া নামঘৰত পৰিবাৰে আগবঢ়োৱা ভাওনা সকামলৈ বুলি। এইফালে দিনৰ দৃশ্য, এইফালে পৰিবাৰ আমাৰ কথা পতাত ব্যস্ত হৈ আছে। মই মানে গধূলিও থাকিম আজি, গধূলিও ভাওনা চাই মেলিহে যাম আৰু। এইফালে গধূলি সময়ত সকলো মানুহ এটা দুটাকৈ আহিছে আৰু মই গধূলিলৈকে এইফালে আছিলোঁ। সকলোৱে চাকি জ্বলাইছে। তাৰপাছত এয়া আমাৰ আকৌ কাষতে মাহী ঘৰ আছে নহয়, এয়া মাহী ঘৰলৈ বুলি অলপ আহিছোঁ, জিৰাই লওঁ। যিহেতু গধূলি ভাওনা চালে টোপনি ধৰিবই নহয় জানো। এইয়া মই মাহী ঘৰলৈ বুলি আহিলোঁ। এইফালে আমাৰ টমিলৈ চাওকচোন, আমি অহা দেখি সি এবাৰ আহিছে, এবাৰ ভিতৰলৈ গৈছে। খুব মৰম লগা সি। এইফালে আকৌ মোৰ লগত আকৌ আমাৰ নীলাক্ষী বাইদেউ আহিছে নহয়। তাই পিছে এইফালে ফোনতে বিজি। চাওকচোন কাৰ লগত কথা পাতিছে যে তাইহে জানে আৰু। পিছে আপোনালোকো আহিব দেই ভাওনা চাবলৈ। মোলৈ চাওকচোন, ভাগৰত একেবাৰে বহি গ'লোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'